বন্ধুসকল আপোনালোকে ঠিকেই শুনিছে যে আপোনাৰ মোবাইল ফোনটো কোনেও টাচ কৰিব নোৱাৰিব। বন্ধুসকল এইটো সঁচা কথা যে আপোনাৰ মোবাইল ফোনটো কোনেও টাচ কৰিব নোৱাৰিব। আজি আপোনালোকৰ কাৰণে মই এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো ইণ্ডিয়াৰ এপ্লিকেশ্যন, যিটো আপোনাৰ মোবাইলৰ কাৰণে ছেফটি। এইটো আপোনাৰ কোনো ডাটা বেলেগলৈ ট্ৰেন্সফাৰ নকৰিব, ইণ্ডিয়াৰ এপ। বন্ধুসকল তেন্তে কোনটো এপ সেইটোৰ কাৰণে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এই এপ্লিকেশ্যনটো হৈছে, যদি আপুনি এই এপ্লিকেশ্যনটো যদি আপোনাৰ মোবাইলত যদি ইনষ্টল কৰি থয় আৰু ইয়াত এটা প্ৰিণ্ট কোড লগাব লাগিব, যেতিয়া বেলেগ মানুহে আপোনাৰ মোবাইল ফোনটো যদি চুব খোজে বা লক খুলিব খোজে, তেন্তে এই মোবাইল ফোনটো আপুনি এটা এলাৰ্ম ইউজ কৰি ল'ব, যিটো ৰিংটং ইউজ কৰি ল'ব, যিটো সিহঁতে মোবাইল যদি কোনোবা আহি যদি আপোনাৰ মোবাইল ফোনটো যদি টাচ কৰে, মোবাইল ফোনটো অট'মেটিক শব্দ কৰি থাকিব, যিটো কাৰণে আপুনি গম পাব যে আপোনাৰ মোবাইল ফোনটো কোনোবাই টাচ কৰি আছে। তেন্তে বন্ধুসকল সেই এপ্লিকেশ্যনটো আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংকত পাই যাব, বা আপোনালোকে প্লে ষ্ট'ৰৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। এপ্লিকেশ্যনটোৰ নাম হৈছে ড'ন্ট নট টাচ মাই ফোন। এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰাৰ পিছত মই স্ক্ৰীন ৰেকৰ্ডত সকলোবোৰ প্ৰচেছ আপোনালোকক মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু বন্ধুসকল মোৰ চেনেলটো যদি নতুন হৈ থাকে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব মোৰ লেটেষ্ট টেকন'লজি ভিডিঅ'বোৰ পাই থাকিবলৈ। তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো লৈ আগবাঢ়ো। আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰতো ল'ব পাৰিব, বা মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন লিংকত মই লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। বন্ধুসকল আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। মই প্লে ষ্ট'ৰটো অ'পেন কৰি লৈছোঁ। তাৰপিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব ড'ন্ট নট টাচ মাই ফোন। ড'ন্ট নট টাচ মাই ফোনটো চাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াত বহুতো এপ্লিকেশ্যন পাব। তাৰপিছত আপোনালোকে 1 2 3 নম্বৰত যিটো এপ্লিকেশ্যন পাব, সেই এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰি ল'ব। বন্ধুসকল মই এপ্লিকেশ্যনটো ইনষ্টল অলৰেডি হৈয়ে আছে। তাৰপিছত বন্ধুসকল মই আপোনালোকক অ'পেন কৰি দেখুৱাম। মই অ'পেনত ক্লিক কৰিলোঁ। আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। অ'পেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত বন্ধুসকল এনেকুৱা লোডিং হ'ব। লোডিং হোৱাৰ পিছত এটা পেজ খুলি যাব। আপোনালোকক মই দেখুৱাই দিম, সকলোবোৰ প্ৰচেছ ইয়াত দেখুৱাই দিম। আপোনালোকে এই এপ্লিকেশ্যনটো আপোনালোকৰ হাতত কণ্ট্ৰল কৰিবলৈ হ'লে আপোনালোকে ইয়াত পিন কোড বুলি এটা অপশ্যন থাকিব। ইয়াত পিন কোডটোত আপোনালোকে ক্লিক কৰি আপোনালোকে পাছৱৰ্ড লগাব পাৰিব। বন্ধুসকল যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব, তেতিয়া আপোনালোকে ইয়াত পিন কোড মাৰিব। মোৰ পিন কোড অলৰেডি হৈ আছে, মই এবাৰ কৰি চাওঁ। তাৰপিছত আপোনালোকে ইয়াত এইটো চিনটোত ক্ৰছ কৰিব। তাৰপিছত মই যেতিয়া ষ্টাৰ্ট কৰি দিওঁ, তেতিয়া যদি মোৰ মোবাইল ফোনটো যদি টাচ কৰে, তেন্তে মোবাইলটো শব্দ কৰি থাকিব, আৰু মই লগে লগে গম পাম, আহি সেই মানুহটোক ধৰিব পাৰিম বা চোৰটোক ধৰিব পাৰিম। বন্ধুসকল এতিয়াৰ পৰা আপোনাৰ মোবাইল কোনেও টাচ কৰিব নোৱাৰিব। তেন্তে বন্ধুসকল আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ভাল লাগিল। তেন্তে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টোৰ কাৰণে মোৰ কাৰণে এটা লাইক কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক, বন্ধু বান্ধৱীলৈ সকলোকে শ্বেয়াৰ কৰক, আৰু তলত এটা ভাল কমেণ্ট চাব পাৰিব। আজিৰ ভিডিঅ'ৰ লাইক মাত্ৰ 11টা টাৰ্গেট। তেন্তে বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল।